নমস্কাৰ বন্ধুসকল, বিজনেছ লাইন এণ্ড বি চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। ইয়াত দেখা পাইছোঁ সৰু এটা বাঁহেৰে মুৰ্গীৰ কাৰণে ঘৰ এটা বনোৱা হৈছে। তো 60 স্কোয়াৰ ফুট আছে। ইয়াত 50টা মুৰ্গী ৰাখিম অনলি কণীৰ কাৰণে। সেইকাৰণে এইটো বনাইছোঁ বহুতেই কম খৰচত। দেখা পাইছে বাঁহ আৰু ওপৰত এই তিৰপাল প্লাষ্টিক এইটো দিয়া আছে। খৰচ বেছি নাযায়, 5,000 মান টকা খৰচ গৈছে এইটো। তেওঁলোকে ভিতৰৰ ফালে দেখুৱাই আছোঁ। ইয়াত সন্মুখে অলপ কাঠ ব্যৱহাৰ কৰিছোঁ আৰু অলপ নেট। ইয়াত অনলি কণীৰ কাৰণেহে বনাইছোঁ। আপোনালোকে এনে পুহিবৰ কাৰণে বনাব পাৰে। যদি 50টা মান মুৰ্গী পোহাৰ কাৰণে ফাৰ্ম বনায়, দেখা পাই আছে। ইয়াত ওপৰত আৰু ইয়াক চাং পাতি দিছোঁ। ইহঁতে তলত খালি মানে তলত থকা নাই, গোটেই এটা মানে দানা পানী খোৱাৰ কাৰণে তলত নুমে, দেখি বেছিভাগ ওপৰতে বেছি থাকে। আৰু কণী দিয়াৰ কাৰণে ইয়াত বস্তা বান্ধি দিছোঁ। প্লাষ্টিকৰ বস্তাত কণী পাৰে। নহ'লে আপোনালোকে যদি এনেকুৱা ফাৰ্ম বনাব খোজে বনাব পাৰে, এনেকুৱা চিষ্টেম কৰি। খৰচ বহুতেই কম হ'ব। দেখা পাইছে কণী পাৰিবৰ কাৰণে ইয়াতে যাই আছে, তাতে কণী পাৰিব। এইটো মই বনাইছোঁ অনলি কণীৰ কাৰণে। তো কণীৰ কাৰণে যদি আপোনালোকে পুহিব পাৰে। এনে প্ৰথমৰ পৰা পোৱালিৰ পৰা যদি আপোনালোকে লোকেল মুৰ্গী পোহে কণীৰ কাৰণে, আপোনাৰ খৰচটো বহুত বেছি হৈ যাব। কিন্তু বজাৰৰ পৰা মই কিনি আনি আছোঁ অলপ ভাল চাই, ভাল কোৱালিটি চাই লোকেল মুৰ্গী, যিটোৰ ওজন অলপ বেছি, এনেকুৱা কোৱালিটি কিনি আনি আছোঁ। বৰ্তমান ইয়াত 12টা মান আছে আৰু লাহে লাহে আনিম। এনেকুৱা বজাৰৰ পৰা আনি ইয়াত বেমাৰ আজাৰ থাকিব পাৰে, আনি লগে লগে ইয়াত ৰাণীক্ষেতৰ ভেকচিন দিব লাগে। মানে কিবা বেমাৰ আজাৰ হ'লে আমাৰ ইয়াৰ গোটেই মুৰ্গী মৰি যাব। সেইকাৰণে এক ৰাণীক্ষেতৰ ভেকচিন মাৰি দিব লাগে বজাৰৰ পৰা আনি লগে লগে। দেখা পাইছে বহুতেই সুন্দৰকৈ বনোৱা হৈছে এইটো। আপোনাৰ যদি মাংসৰ কাৰণে ৰেডি কৰে বা হেৰি পুহে, তেতিয়াও এনেকুৱা চিষ্টেম পুহিব পাৰে। তো আজিকালি লোকেল মুৰ্গীৰ কণীৰ দাম বহুত বাঢ়ি গৈছে, সেইকাৰণে মই এনেকুৱা চিষ্টেম বনাই দিছোঁ কণীৰ কাৰণে। দেখা পাইছে ইয়াত তলত বাঁহ দিছোঁ, বহুতেই সুন্দৰকৈ বনাইছোঁ। আপোনালোকে এনেকুৱা চিষ্টেম বনাব পাৰিব, বহুতেই খৰচ কম। ইয়াত 5,000 মান টকা খৰচ গৈছে। আৰু ইয়াক ওপৰতো ইয়াক চাং পাতি দিছোঁ। ইয়াত চাঙত ওপৰত থাকি বেছি ভাল পায়। ইয়াত মোৰ 10-11টা মুৰ্গী আছে। মই বৰ্তমান 5টা মান কণী পাই আছোঁ। 5টা 4টা, কোনোবা দিন 6টাও পাওঁ এনেকুৱা। তো মই ভাবিছোঁ ইয়াত 50টা মুৰ্গী পুহিম অনলি কণীৰ কাৰণে। কিন্তু হেডচিঙৰ কাৰণে বাহিৰৰ পৰা বেপাৰীৰ পৰা কণী আনিলে হেডচিং ৰেট ভাল নহয়। আৰু আপোনালোকে যে ঘৰত কণীৰ কাৰণে পুহে, এনেকুৱা চিষ্টেম পুহিব পাৰিব, খৰচ বহুতো কম। এতিয়া 50টা মুৰ্গী পুহিলে আপোনাৰ ইহঁতক 5 কেজি মান দানা খৰচ যাব। গতিকে 5 কেজি আমি ইয়াত দানা দিয়া নাই, আমি ইয়াক বাচি ভাত বেছি হ'লে ভাত দিওঁ, অলপ ধান দিওঁ, আৰু এই চাউলৰ খুদি যে আছে সৰু ভাঙা চাউল, সেইবিলাক দিওঁ। লগতে সেই ধানৰ মল গুড়া যিটো আছে সেইটো, লগতে অলপ আটা, এইটো মিহলাই মানে এটা দানা বনাওঁ, সেইটো দানা দিওঁ। বন্ধুসকল, এই চিষ্টেমটো যদি আপোনাৰ ভাল লাগিছে, আপোনাৰ বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব। লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াৰ পিছত কমপ্লিট ফাৰ্মিঙৰ বাবে ভেকচিন কি লাগে সেইটো কমপ্লিট আপোনালোকে পাই যাব। ধন্যবাদ।